নমস্কাৰ। আজি ৰাতিপুৱাটো মোৰ মাছেৰে আৰম্ভ হ'ল, কাৰণ আজি হ'ল উৰুকা। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল। লগতে আমাৰ আজি উৰুকা বুলি গাহৰিৰ মাংস আৰু আছে, মই দেখাম বাৰু। এয়া বাইদেউ চটল মাছত লাগি গ'ল। এয়া আমাৰ ছাগলীৰ মাংস, এয়া মাছ, বহুতখিনি। এইখিনি হ'ল মুৰ্গীৰ মাংস। ভাইটিয়ে পূৰা কাটাত ব্যস্ত। পিঁয়াজ, নহৰু এইবিলাকতো লাগিবই। এইফালে বাইদেউ আৰম্ভ কৰি দিলে মাছ ভজাত, ময়ো লাগিব লাগে এতিয়া। বিহু বুলি আমি এইখিনিকে বনালোঁ। ইয়াত আছে মিঠেৰে বনোৱা নাৰিকলৰ লাড়ু, তাৰপিছত চেনিৰে বনোৱা নাৰিকলৰ লাড়ু, আৰু এইটো পিঠাগুড়িৰ লাড়ু, চিৰা, সান্দহ, পিঠা, গাজৰৰ চিৰা, তাৰপিছত নাৰিকলৰ চিৰা, এনেকৈ কিবা কিবি বনালোঁ।